গুৱাহাটীত চলি থকা এস্কৰ্ট সাৰ্ভিসৰ কথা আপুনি জানেনে? সাধাৰণ ভাষাত এস্কৰ্ট সাৰ্ভিস মানে ধনৰ বিনিময়ত যুৱতীৰ শৰীৰ বিক্ৰী। প্ৰয়োজন সাপেক্ষে যুৱতী যোগান ধৰা এটা চক্ৰই কাম কৰি আছে গুৱাহাটীত। আপোনাক য'তেই প্ৰয়োজন হয় তাতেই যোগান ধৰা হয় যুৱতী। গুৱাহাটীৰ চক্ৰটোৰ কেইবাটাও আছে হোৱাটছএপ নম্বৰ। হোৱাটছএপ কলতেই যুৱতীৰ শৰীৰৰ দৰদাম কৰে চক্ৰটোৱে। চক্ৰটোৰ এস্কৰ্ট সাৰ্ভিসত জড়িত অধিকাংশ যুৱতীয়ে ব্যক্তিগত খণ্ডত নিয়োজিত বা কৰ্মৰত। বিভিন্ন প্ৰলোভন দি চক্ৰটোৱে বেশ্যাবৃত্তিত নিয়োজিত কৰে যুৱতীসকলক। OLXৰ জৰিয়তে চাকৰিৰ অফাৰ দি বেশ্যাবৃত্তিত চামিল কৰোৱা হয় বহু যুৱতীক। সহজে ধন ঘটাৰ লোভ, এটা আইফোন অথবা বিলাসী হোটেলৰ বিলাসী কাৰবাৰ লগত জড়িত কৰোৱা হয়। এই বৃত্তিত নিয়োজিত হয় বহু যুৱতী। এবাৰ এই সাম্ৰাজ্যত ভৰি দিয়াৰ পাছত সহজতে ধন ঘটাৰ বৃত্তি হৈ পৰে এস্কৰ্ট সাৰ্ভিস। গুৱাহাটী এস্কৰ্ট সাৰ্ভিসৰ লগত জড়িত এই 3 অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ পাছতে অন্ধকাৰ জগতৰ বহু ৰঙীন কাহিনী পোহৰলৈ আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিৰঞ্জন দাস নামৰ এই যুৱকজনক। আপুনি জানিব পাৰি আচৰিত হ'ব যে অভিৰঞ্জনে নিজৰ পত্নী আৰু প্ৰেয়সীকো জড়িত কৰাইছিল এস্কৰ্ট সাৰ্ভিসত। গুৱাহাটীলৈ কৰ্মসূত্ৰে অহা বিলাসী জীৱন কটাবলৈ বিচৰা বহু যুৱতীক টাৰ্গেট কৰে অভিৰঞ্জনৰ গেংটোৱে। নাইবা দৰিদ্ৰ ঘৰৰ যুৱতীক জড়িত কৰোৱা হয় নাৰী দেহৰ বেহাত। অৱশ্যে অভিৰঞ্জনৰ গ্ৰুপেই নহয়, গুৱাহাটীত তেনে বহু এস্কৰ্ট সাৰ্ভিসৰ গ্ৰুপ গঢ় লৈ উঠিছে। एक विक्टिम ने मुझे अप्रोच किया जो कि ऐसी बहुत ही बुरी स्थिति में फंसी हुई थी। उस केस को मद्देनज़र रखते हुए हमने इन्वेस्टिगेशन किया और अभी सक्सेसफुली हमने अक्यूज्ड पर्सन्स को पकड़ लिया है और हमारी रेड भी सक्सेसफुली हो गई है। OLX प्लेटफॉर्म पे उसे जॉब ऑफर हुआ है पर्सनल असिस्टेंट का। धीरे धीरे उसे ये समझ आएगा कि पर्सनल असिस्टेंट का जॉब का अर्थ होता है कि आपको एम्प्लॉयर के साथ फिजिकल रिलेशनशिप, सेक्सुअल रिलेशनशिप इस्टेब्लिश करना पड़ेगा। लेटर ऑन धीरे धीरे उसको ल्योर किया गया, उसका माइंड वॉश किया गया, ब्रेन वॉश किया गया और उसको इंगेज किया गया एस्कॉर्ट सर्विसेज में। अक्यूज्ड है हमारा जिसका नाम है अभिरंजन दास। अभिरंजन दास ने धीरे धीरे खुद भी उसको एक्सप्लॉइट करना शुरू किया लड़की को। उसके वीडियोस, फोटोज़ बना लिए बहुत सारे आपत्तिजनक। वो खुद भी उसको फिजिकली, सेक्सुअली हर तरह से अब्यूज़ करता था, मारपीट करता था। उसको उस हद तक मारा गया है कि उसका ईयर ड्रम रप्चर हो चुका है, उसका कान का पर्दा फट चुका है विक्टिम का। অকল গুৱাহাটীতে নহয়, শিৱসাগৰতো চলি আছে নাৰী দেহৰ ব্যৱসায়। মাছাজ পাৰ্লাৰত নগ্ন হৈ যুৱতীৰ শৰীৰৰ আমেজ লয় বহু সম্ভ্ৰান্ত পৰিয়ালৰ লোকে। নগৰ মাজমজিয়াত অৱস্থিত দুখনকৈ মাছাজ পাৰ্লাৰত আৰক্ষীয়ে ধৰা পেলাইছে নাৰী দেহৰ কাহিনী। পাৰ্লাৰ দুখন ক্ৰমে BG ৰোডৰ M1 আৰু KP চাৰিআলিৰ O2। এই দুখন পাৰ্লাৰৰ পৰা 3জন পুৰুষ আৰু 4গৰাকী যুৱতীক আটক কৰিছে আৰক্ষীয়ে। ইয়াৰে ভিতৰত O2 মাছাজ পাৰ্লাৰখনৰ পৰা ONGCৰ এজন উচ্চপদস্থ ছিকিউৰিটি বিভাগৰ বিষয়াক যুৱতীসহ আৰক্ষীয়ে আটক কৰিছে। আজি আমি দুখনত অভিযান চলালোঁ। O2 ইউনিচেক্স পাৰ্লাৰ KP চাৰিআলি আৰু M1 ইউনিচেক্স পাৰ্লাৰ BG ৰোড, এই দুখনত আজি অভিযান চলালোঁ। দুখন পাৰ্লাৰত আজি ৰেড মৰা হৈছে আৰু কিছু সংখ্যক লোকক দুখন পাৰ্লাৰৰ পৰাই সোধপোছৰ বাবে ইতিমধ্যে সদৰ থানালৈ অনা হৈছে আৰু সোধপোছ ইতিমধ্যে চলি আছে। আৰু ইয়াতে ইউনিচেক্স পাৰ্লাৰ কেইবাখনো আছে শিৱসাগৰ জিলাত। আমি বিভিন্ন পাৰ্লাৰত আমাৰ অভিযান চলি আছে আৰু আমি আণ্ডাৰ কভাৰকৈও আমি সেই পাৰ্লাৰসমূহত মানুহ পঠাইছোঁ। আমি চিভিল ড্ৰেছত আমি পুলিচৰ মানুহ পঠাই পেলাই আমি আণ্ডাৰ কভাৰ হিচাপেও আমি চাইছোঁ যে তাত কি কাৰ্যকলাপ চলি আছে। আজি আমি মুঠ 8জন মানুহ আমি আনিছোঁ সোধপোছৰ কাৰণে। তাতে পাৰ্লাৰৰ মালিকসমূহো আছে আৰু যাত কাম কৰা ছোৱালীসমূহকো অনা হৈছে। যুৱক টোটেল আমি 6গৰাকী মানে যুৱতী অনা হৈছে, 2গৰাকী মানে অ'নাৰ অনা হৈছে। আমি তেওঁৰ নামটো প্ৰকাশ কৰিব বিচৰা ইতিমধ্যে, কিন্তু আমি ONGCৰ এজন ব্যক্তি তাতে পাইছোঁ O2ত, তেখেতকো অনা হৈছে সোধপোছৰ কাৰণে।
সহজতে ধন ঘটাৰ কৌশলৰ কথা জানিলে আপুনি আচৰিত হ'ব। হোটেল, স্পা, পাৰ্লাৰৰ উপৰিও এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠা হোমষ্টেসমূহতো চলি আছে নাৰী দেহৰ ৰমৰমীয়া বেহা। তিৱাসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়া আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি কলিতাৰ ৰিপৰ্ট, আসাম টক্স।